তো মই এতিয়া জাষ্ট আহি পাইছোঁ পথাৰলৈ, আমাৰ যিটো নেকি পথাৰ। তো পথাৰৰ মই ছবি অলপ আপোনালোকক দেখুৱাই দিব পাৰিম যে কেনেকুৱা দৃশ্যটো হৈ আছে, তাকে আপোনালোকে চাব। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি মই অলপ বাগানৰ ফালে অলপ ফুৰিব আহিছোঁ। তো বাগানৰ এই ধুনীয়া এটা দৃশ্য আপোনালোকে চাব পাৰে, বৰ ধুনীয়া দৃশ্য। আজি ইভিনিং টাইমত মই ওলাই আহিছোঁ অলপ এইফালে বাগান ফালে, লগতে আমাৰ পথাৰ ফালেও চাই যাম কেনেকৈ হৈ আছে দৃশ্যবিলাক। বৰ ধুনীয়া দৃশ্য, এইবিলাক চাব পাৰে। বৰ ভাল লাগে কেতিয়াবা ইফালে ওলাই আহিলে। তো মই এতিয়া জাষ্ট আহি পাইছোঁ পথাৰলৈ, আমাৰ যিটো নেকি পথাৰ। তো পথাৰৰ মই ছবি অলপ আপোনালোকক দেখুৱাই দিব পাৰিম যে কেনেকুৱা দৃশ্যটো হৈ আছে, তাকে আপোনালোকে চাব। এইটো চাব পাৰে, কঠীয়া অলপ ডাঙৰ হৈছে, অলপ ডাঙৰ হৈছে আৰু ৰুবলৈ বহুত টাইম আছে। এতিয়া কঠীয়াতলি এনেকুৱা হৈ আছে, লগতে পথাৰৰ ফালে হাল চাল বাই থৈছোঁ। কঠীয়া যেনেকৈ ডাঙৰ হ'ব তেনেকৈ ৰোৱা হ'ব আৰু। তো এইটোৱেই আপোনালোকৰ দেখিবলগীয়া জেগা। লগতে মই আৰু এটা বস্তু দেখাম আপোনালোকক, যিটো নেকি আমি চকেটিং ৰেলৱে ষ্টেচন ইয়াতে আছে, দেখিব পাৰিব। মই ওচৰত গৈ দেখাই দিম আপোনালোকক কেনেকৈ আছে, কি কথা সকলো দি দিম ডিটেইলছ। তো আমাৰ ইয়াৰ পথাৰৰ লগে লগে আমাৰ ইয়াত ধেৰ পথাৰ আছে, চাব পাৰে। পথাৰ আছে, বাগানৰ মাজত পথাৰ আছে, কঠীয়া পাৰি থোৱা আছে, লগতে এইফালেও বাগান আছে। তো মই এটা এটাকৈ বস্তু আপোনালোকক দেখাই থৈ যাম, তো আপোনালোকে চাই থাকিব, ভিডিঅ'টো বনি ৰাখিব, ঠিক আছে। ফাইনেলি আমি এতিয়া আহি পালোঁ চকেটিং ষ্টেচন। তো ষ্টেচনটো বেছি ডাঙৰ নহয়, ইমানটোৱে ডাঙৰ আছিলে। তো বহুত সৰু ষ্টেচন এইটো। তো লগতে আমি ষ্টেচনৰ চাইডে চাইডে আমি ঘৰলৈ যাম এতিয়া। তো ৰেড লাইনৰ কাষে কাষে আমি যাম এতিয়া। বহুত ধুনীয়া বতাহ মাৰি আছে। সেইটো চাইডে গৈছিলোঁ মই, তাৰ পৰা ইয়াত আহি পালোঁ মই এতিয়া। গোটেই এতিয়া আপোনাৰ এই চকেটিং বোৰ্ড, এই আগফালে গেট আছে, এইফালে বাগান আছে, পথাৰ আছে, বৰ সেউজীয়া পৰিৱেশ। এইটো পথাৰ দৃশ্য, লগতে বাগান লাগি আছে, লগতে চকেটিং ৰেলৱে ষ্টেচনৰ বৰ্ড এইটো। তো কেইদিনৰ পাছত আমাৰ ইয়াত কাৰেণ্টৰ দ্বাৰা ৰেল চলিব। তো এইবিলাক চাব পাৰে আপোনালোকে, কেনেকুৱা দৃশ্যবিলাক। বৰ ধুনীয়া বতাহ এটা মাৰি আছে চিপচিপিয়াকৈ। আজি ফুৰিয়ে ভাল লাগিছে। ফাইনেলি ভিডিঅ'টো ইমানটোৱে শেষ কৰিম। লগতে ভিডিঅ'টো কেনেকৈ লাগিলে, কি কথা, আপোনালোকে চালে সম্পূৰ্ণকৈ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে ফেচবুকত চাইছে যদি ফ'ল' কৰিব, আৰু ইউটিউবত চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, নমস্কাৰ, বন্দে মাতৰম।